জেংৰাইমুখ টুৰিষ্ট কমপ্লেক্স আৰু এই সন্মুখত মই আপোনালোকক দেখুৱাই আছোঁ আৰু যিসকলে ভাবি আছে মাজুলীত আহি থাকিবলৈ ঠাই ক'ত আৰু এইবোৰে হৈছে আপোনালোকৰ কাৰণে ঠাই টুৰিষ্টৰ কাৰণে আৰু বিশেষকৈ মাজুলীখনৰ পৰ্যটন উদ্যোগত আগৰ তুলনাত বহুখিনি বৰ্তমান আগবাঢ়িছে ডেভেলপ হৈছে তাৰ উদাহৰণ মই আপোনালোকক দেখুৱাইছোঁ এনেদৰে ঠাই ঠাই বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে টুৰিষ্ট কমপ্লেক্স আৰু আপোনালোক আহি পেলাই এই ধুনীয়া যে দেখিছে সন্মুখৰ ৰিজৰ্টবিলাক ইয়াত থাকিব পাৰে আৰু বিশেষকৈ এটা সুখবৰ যে মাজুলীখন চাবলৈ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা আহে ৰাছিয়া আমেৰিকা বিভিন্ন ঠাইৰ পৰা লোকসকল আহে আৰু মই আপোনালোকক দেখুৱাইছোঁ যিসকল টুৰিষ্টে ভাবি আছে যে মাজুলী যাম কিন্তু থাকিবলৈ ঠাই নাই তেন্তে আপোনালোকৰ কাৰণে মই দেখুৱাইছোঁ এই সময় হৈছে টুৰিষ্ট কমপ্লেক্স আৰু আহি পেলাই আপোনালোকে থাকিব পাৰে সন্মুখত দেখিছে এয়া টুৰিষ্ট কমপ্লেক্স আৰু বিশেষকৈ এটা কথা ক'ব লাগিব আগতকৈ বৰ্তমান মাজুলীখন বহুখিনি উন্নত হৈছে ডেভেলপ হৈছে আগতে এই বিশেষকৈ পৰ্যটন যিটো উদ্যোগ সেই উদ্যোগটো বহুখিনি তলত আছিলে কিন্তু এতিয়া বৰ্তমান বহুখিনি ওপৰলৈ উঠি গৈছে কাৰণ এই সময়ৰ উদাহৰণ নহয় জানো মাজুলীখন যে ডেভেলপ হৈছে আৰু মই আপোনালোকক দেখুৱাইছোঁ লাহে লাহে এই ব্লগটো থৈ দি বহুখিনি মই দেখিবলৈ চেষ্টা কৰিম ভিতৰলৈ সোমাই গ'লোঁ চাওক ন কিমান ধুনীয়া লাগিছে এয়া হৈছে মাজুলীৰ টুৰিষ্ট কমপ্লেক্স আৰু যিসকলে ভাবি আছে যে মাজুলী যাম থাকিম কিন্তু আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ নহয় জানো আৰু মাজুলীখন বহুখিনি ডেভেলপ হৈছে আগৰ তুলনাত বৰ্তমান মাজুলী বহুখিনি ডেভেলপ হৈছে তাৰে উদাহৰণ এই সময় নহয় জানো চাওক যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে ঘৰ বনাই থোৱা আছে টুৰিষ্ট কমপ্লেক্স আপোনালোক যিসকলে ভাবি আছে থাকিম আৰু সেইসকলৰ কাৰণে এইটো এটা ইনফৰ্মেটিভ ব্লগ আপোনালোকে আহিব পাৰে জেংৰাইমুখত আছে টুৰিষ্ট কমপ্লেক্স কেৱল জেংৰাইতে নহয় মাজুলীৰ ভিন্ন প্ৰান্তত এনেকুৱা টুৰিষ্ট কমপ্লেক্সবিলাক বনাই আছে কমলাবাৰী পিনেদি আহিলে কমলাবাৰী ঘাটত আছে আৰু এইপিনে বনগাঁও পিনে গ'লে আপুনি চামগুৰি সত্ৰৰ ঠিক সন্মুখত আছে আৰু জেংৰাইত যদি ভাবিছে জেংৰাইত নদীৰ পাৰত থাকিম তেনেহ'লে আপোনালোকে থাকিব পাৰিব এই সময় দেখিছে খুব ধুনীয়া টুৰিষ্ট কমপ্লেক্স আৰু এনেকুৱা লাগিছে যে বাহিৰৰ ঘৰ বিশেষ বিদেশৰ ঘৰবিলাকৰ দৰে নহয় জানো চাওকচোন এইবোৰ কাঠে কাঠ এইবোৰে বনাইছে মই অলপ যাবলৈ চেষ্টা কৰিম মই আপোনালোকক দেখুৱাম আৰু যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাম এই মই দেখুৱাইছোঁ চাওক এইবিলাক বাঁহ কাঠেৰে বনোৱাৰ দৰে লাগিছে আৰু আপোনালোক আহিব পাৰে আৰু খুব ধুনীয়া এইবিলাক খুব ভাল লাগিছে এয়া হৈছে মাজুলীৰ যি জেংৰাইমুখত থকা টুৰিষ্ট কমপ্লেক্স বেকৱাৰ্ড থ্ৰুৱেদি চাওক খুব ভাল লাগিব দেখুৱাইছোঁ বেকৱাৰ্ড থ্ৰুৱেদি কিমান ধুনীয়া আৰু সন্মুখতে আছে এয়া খেৰকুটীয়া নদীখন আৰু ঠিক তাৰ কাষতে আছে জেংৰাইমুখ যি টুৰিষ্ট কমপ্লেক্স আছে মই আপোনালোক দেখুৱাই আছোঁ এই চাওকচোন কিমান ধুনীয়া লাগিছে আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সন্মুখত যিহেতুকে নদীখন আছে সেউজীয়া ভোৰ আৰু তাৰ সন্মুখত আছে এয়া টুৰিষ্ট কমপ্লেক্স আপোনালোক আহিব পাৰে আহি পেলাই চাব পাৰে আৰু যিসকলে ভাবি আছে মাজুলীত থাকিম এনেকুৱা এখন ঠাই বিচাৰি আছে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা ইনফৰ্মেটিভ ব্লগ আপোনালোক আহিব পাৰে আহি পেলাই ইয়াত থাকিব পাৰে চাওকচোন ইমান ধুনীয়া প্ৰাকৃতিক ৰম্যভূমি এই ৰম্যভূমিৰ মাজত এনেকুৱা দেখুৱাইছোঁ টুৰিষ্ট কমপ্লেক্সসমূহ নিৰ্মাণ কৰিছে বহুকেইটা বৰ্তমান হৈ গ'ল যিহেতুকে সেইকাৰণে চিন্তাটো কম আৰু ভাবি আছে এইখিনি যদি বহুত কষ্টলি হয় আপোনালোকৰ কাৰণে মই খুব কম টকাত কেনেকৈ থাকিব পাৰে তাৰ ওপৰতো এটা মই ভিডিঅ' বনাম আৰু সেইটো মোৰ ভিডিঅ'বোৰ কণ্টিনিউ কৰি চাই থাকিব আৰু তেতিয়া মাজুলীখনৰ বিষয়ে দুই এটা কথা জানিবলৈ পাব বিশেষকৈ যিমান দূৰ সম্ভৱ হয় মাজুলীৰ বিষয়ে মাজুলীৰ ঠাইবোৰৰ বিষয়ে মই বনাবলৈ চেষ্টা কৰিম আৰু মোৰ যিমান পাৰে মোৰ ভিডিঅ'বোৰ চাব আৰু শ্বেয়াৰ কৰিব আৰু আজিটো ভিডিঅ' যদি আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব প্ৰকৃততে মাজুলীখনৰ উন্নতি হৈছেনে ডেভেলপ হৈছেনে মাজুলীখনৰ যি টুৰিষ্ট বা মাজুলীখনৰ যি টুৰিজিম ক্ষেত্ৰখন প্ৰকৃততে আগবাঢ়িছেনে আপোনাৰ দৃষ্টিত কি সেয়া কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আৰু মই দেখুৱাইছোঁ কিমান ধুনীয়া চাওক প্ৰাকৃতিক ৰম্যভূমি সঁচাকৈ সেইবাবে ভাল লাগে মোৰ মাজুলীখন আৰু গৌৰৱ কৰোঁ মাজুলীৰ সন্তান হিচাপে আজি ব্লগটো চাই আপোনালোক সকলোৱে ভাল পাইছে কণ্টিনিউ কৰি থাকিম বাৰু এতিয়া শেষ নহয় আপোনালোকে মাত্ৰ কমেণ্ট কৰিব মাজুলীখন আগবাঢ়িছেনে মাজুলী টুৰিজিম ক্ষেত্ৰখনত আগবাঢ়িছেনে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ ভিউ আপোনালোকৰ মন্তব্য কি হয় মই পঢ়িম মই আপোনালোকক ৰিপ্লাই দিম আৰু যিমান দূৰ হয় মই মাজুলী এজন সন্তান হিচাপে গৌৰৱবোধ কৰোঁ মাজুলী আগতকৈ বহুখিনি আগবাঢ়িছে ইয়াৰ উদাহৰণ এয়া আৰু আপোনালোকে এটা কাম কৰি দিব এটলিষ্ট মই অলপ আগবাঢ়িব পাৰিম আৰু সেইটো হৈছে একেবাৰে সহজ এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব